হেল্ল' সুপ্ৰভাত বন্ধু বান্ধৱীসকল। চ' আজি হৈছে 2 তাৰিখ 2 ফেব্ৰুৱাৰী। তো মই ইউটিউবলৈ পুনৰবাৰ আহিলোঁ। তাৰপিছত আপোনালোক কেনে আছে? সকলোৱে ভালে আছে চাগে। মই আজি মানে বহুত দিনৰ মূৰত ইউটিউবলৈ অহা কাৰণটো হৈছে মানে অকলে ঘৰত থাকি কিনে মানে ভাল নালাগে কিছু মানে এতিয়া কলেজো বন্ধ হৈ আছে বৰ্তমান। চ' সেইকাৰণে ভাবিলোঁ আকৌ ব্লগিঙে কৰোঁ নেকি বা বুলি। আৰু মানে মোৰ লগত কেছ এটা হৈ গ'ল মানে যোৱা 3 দিনমানৰ আগত মানে 31 তাৰিখে মেডাম মেফি আছিলে। সেইদিনাখন মানে মোৰ লগত এটা হাদছা হৈ গ'ল মানে বহুতেই ডাঙৰ। মানে হিন্দীত এটা কথা কয় নহয়, মতকৈ ছুকে তাককৈ ৱাপাছ আ গয়া বুলি নে কি বুলি কয় ভালকৈ ক'বলৈ নাজানো আৰু। মতকো তাককৈ ছুকে ৱাপাছ আ গয়া, এনেকৈ কয় চাগে। চ' মোৰ লগতো এনেকুৱা ঘটনা এটা হ'ল। ভবা নাছিলোঁ সেইদিনাখন এনেকুৱা ঘটনা এটা হ'ব বুলি, কিন্তু হৈ গ'ল। আৰু মই ইমান ইনজিয়ৰ্ড নহ'লোঁ বাৰু। মোৰ বাইকখন আপোনালোকক কৈছিলোঁ যোৱা ব্লগ এটাত মানে অলম'ষ্ট 8 মান্থমানৰ আগত ব্লগ এটা আপলোড কৰিছিলোঁ। তো মই সেই তেতিয়াৰ পৰা মানে ব্লগ বনাবলৈ এৰি দিলোঁ। মই মানে ইউটিউবৰ পৰা একেবাৰে এক্সিট মাৰি দিছিলোঁ। চ' আকৌ আহি গ'লোঁ আৰু পুনৰবাৰ। কিনো কৰিম এতিয়া। আৰু ঘৰত কিছুমানো সমস্যা হৈ থাকে, সেইবিলাকৰ পৰাও আহিবলৈ নোৱাৰিছিলোঁ ইউটিউবত। চ' এতিয়া আকৌ আহিছোঁ, আপোনালোকক আকৌ লগ পাইছোঁ, ভাল হৈছে, ভাল লাগিছে। আৰু আজি কেমেৰাটো মানে ইমান ভালকৈ ধৰিব পৰা নাই। মেইন কাৰণটো হৈছে অকণমান ইনজিয়ৰ্ডো হৈ আছোঁ মই ইয়াত। এইখন হাততে অকণমান ফ্ৰেকচাৰো হৈছে। তথাপিতো চেষ্টা কৰিছোঁ আৰু ভালকৈ দিবলৈ। বন্ধু বান্ধৱীসকল, মেইন কথাটো হৈছে যে মানে আজিৰ ব্লগৰ মেইন পইণ্টটো হৈছে যে এক্সিডেণ্টৰ ৰিলেটেড হয় আজিৰ এই ভিডিঅ'টো। চ' আপোনালোকেও বাইক চলালেও হওক বা গাড়ী চলালেও হওক, যিমান পাৰে চেষ্টা কৰিব যে গাড়ী চলালে সদায় নিজৰ ছিট বেল্ট থাকিব লাগে। আৰু গাড়ীত মেক্সিমাম মানুহ খুব বেছি 5জন বা 4জন, একচুৱেলি 4জনে বহাব লাগে বাৰু। মানে এনেকুৱা সৰু গাড়ীত যদিহে মেক্সিমাম মানুহ যদি সৰু গাড়ীত বহোৱা হয়, যেনেকৈ আপোনাৰ হৈ গ'ল এইবিলাক কাৰ এইবিলাকত মেক্সিমাম মানুহ আপোনালোকে খুব বেছি 4জন বা 5জন বহাব। আৰু যদি কোনোবা অসুবিধা চিটুৱেশ্যন থাকে তেনে খুব বেছি 6জনহে বহাব। আৰু বাইকত 2জনতকৈ বেছি মানুহ কেতিয়াও নিব নালাগে। তো মোৰ সেইদিনাখন কেছটো কি হ'ল, 31 জানুৱাৰী আছিলে। সেইদিনাখন মেডাম মেফি আছিলে। চ' আমাৰ লোকেশ্যনটো পৰে মানে মেডাম মেফি পতাৰ মেইন লোকেশ্যনটো আছিলে পাটকাই দিহিং পাটকাই গেট বুলি কয়। এইটো পাটকাই গেট বুলিয়ে কয় আৰু। চাউলুং চুকাফাৰ মূৰ্তি বনোৱা হৈছে ধুনীয়াকৈ। চ' তাত মই মানে মেডাম মেফি খাবলৈ গৈছিলোঁ। একচুৱেলি মেডাম মেফি চাবলৈ গৈছিলোঁ, খাবলৈ নহয়। খোৱা কিছুমানে কয় আৰু মেডাম মেফি খাবলৈ গৈছিলোঁ, কিছুমানে কয় চাবলৈ গৈছিলোঁ। চ' ময়ো সেনেকৈ কিবা এটা কৰিব গৈছিলোঁ আৰু। তাত বেছি দেৰি থকা নহ'ল মোৰ। চালোঁ অকণমান দেৰি, ভাল লাগিলে, ফটো চটো মাৰিলোঁ। বহু মানুহ, কিছুমান লগৰ ল'ৰা ছোৱালীবিলাককো লগ পালোঁ, বাইদেউহঁতকো লগ পালোঁ, ভাল লাগিলে। সকলোৰে লগতে ফূৰ্তি কৰিলোঁ। চ' সেইদিনাখন মানে ঘৰলৈ মোৰ অহা টাইম আছিলে 6:30 মান বহিছিলে নেকি অলম'ষ্ট। আৰু যেতিয়া এক্সিডেণ্টটো হৈছে সেই 10 মিনিটমানৰ পাছত হৈছে। মই তাৰ পৰা স্পট মানে সেই মেডাম মেফিৰ পৰা অহা টাইমত তো তেতিয়া কি হ'ল মানে, মই ঘৰলৈ আহি আছিলোঁ। মোৰ লগত ভাইটি এজন আছিলে, আমাৰ ঘৰৰ ওচৰৰে হয়। ভাইটি এজন আছিলে, সি আৰু মই মানে বাইকত আহি আছিলোঁ। মই ড্ৰাইভ কৰি আছিলোঁ আৰু ৰাতি হৈ গ'ল, 6:30 মান হৈ আছিলে। তেতিয়া এক্সিডেণ্টটো হোৱা টাইমত 6:45 এনেকুৱা কিবা টাইম এটা হৈছিলে। চ' মই হেলমেটো পিন্ধা নাছিলোঁ তেতিয়া এইটো মোৰ চবচে ডাঙৰ ভুল। তথাপিতো ভগৱানৰ কৃপাত মোৰ মাথা চাথা ভালকৈ একো লগা নহ'ল বাৰু, ইমান ইনজিয়ৰ্ড হোৱা নাই। তথাপিও মানে হেলমেটটো পিন্ধিব লাগে মানুহে। চ' গাইছ, হাতখন বহুত বিষাইছিলে, সেইকাৰণে মই হাতখন চেঞ্জ কৰি ল'লোঁ। মানে কি হ'ল, সেইদিনাখন মানে মই ইমান বেয়াকৈ দুখ পালোঁ বুলি ক'ব লাগিব। কিন্তু মোতকৈতো বেছি মানে যোনজন মোৰ বিপৰীত মুখামুখি মোৰ ফ্ৰণ্ট ছাইডৰ পৰা আহি আছিলে, 2জন মানুহ আহি আছিলে। মানে সিহঁতে অলপ মানে ড্ৰিংক কৰি আছিলে। মানে মানুহকেইজন আদহীয়াই হয়, অলপ বয়সস্থ মানুহে হয়। কিন্তু একচুৱেলি মেইন কথাটো কি হ'ল, আপোনালোকৰ ড্ৰিংক কৰি কেতিয়াও গাড়ী নচলাব। বা ড্ৰিংক এণ্ড ড্ৰাইভ বোলা বস্তুটো বহুত মানে সাংঘাতিক, বহুত ডেঞ্জাৰাছ।
ইয়াতকৈ ডেঞ্জাৰ বস্তু একো নাই মুঠতে। আপোনালোকে যেতিয়া ড্ৰিংক কৰিব বা নিজকে নিজে ফিল হয় যে মই যিমান ড্ৰিংক কৰিলেও মোৰ হাতত কণ্ট্ৰল থাকে বা মই যেনেকুৱা হ'লেও কণ্ট্ৰল কৰিব পাৰোঁ, এইটো ৰং। এই ধাৰণাটো সম্পূৰ্ণ ভুল। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ড্ৰিংক এণ্ড ড্ৰাইভ বোলা বস্তুটো সম্পূৰ্ণ এৰি দিব। ড্ৰিংক কৰিব, মই নকৰিব বুলি নকওঁ, কাৰণ কাকো ৰখাবতো নোৱাৰি, কিন্তু আপোনালোকে ড্ৰিংক কৰিলে এটা লিমিট থাকে মানুহৰ। সেই লিমিটত ড্ৰিংক কৰিলেও তাৰপাছত ড্ৰাইভ কৰিব যদিহে পাৰে। আপোনাৰ যদি কোনোবা সংগী আছে লগত, কোনোবা যদি লগৰ বন্ধু বান্ধৱী বা আপোনাৰ কোনোবা কাজিন হ'লেও থাকিব পাৰে, চ' সিহঁতে যদি ড্ৰিংক নাই কৰা তেন্তে সিহঁতক ড্ৰাইভ কৰিবলৈ দিব, যদিহে জানে। যদি প্ৰপাৰ জ্ঞান নহ'লেতো সেইটোতো আত্মঘাতী হোৱা বুলি কোৱাৰ নিচিনাই হ'ব বাৰু। সেইকাৰণে আপোনালোকে সেইটো ধ্যান ৰাখিব। ড্ৰিংক এণ্ড ড্ৰাইভ এইটো মষ্ট ডেঞ্জাৰাছ বস্তু। এই ড্ৰিংক কৰি কিনে যিমান মানুহ ড্ৰাইভ কৰিছে আমাৰ ইণ্ডিয়াত প্ৰায়ভাগ মানুহ, বহুত মানুহ এই ড্ৰিংক এণ্ড ড্ৰাইভৰ পৰাই মৃত্যুবৰণ হৈছে বা বহুতো মৃত্যুতো হৈছেই, বহুত হস্পিটেলাইজড হৈ যায় একেবাৰে। সেইকাৰণে এইটো বস্তুটো বহুত বেয়া বস্তু। ড্ৰিংক এণ্ড ড্ৰাইভ কেতিয়াও কৰিব নালাগে। তাৰপিছত সেইদিনাখন কি হ'ল মানুহটো অকণমান খাই আছিলে, সিহঁতে 4জন আহি আছিলে একচুৱেলি, 2খন বাইকত 4জন আহি আছিলে। তো আপোনালোকে দেখিছে চাগে, এইটো হাতত অলপ কম বাৰু সেইটো কি হৈ আছে। তাৰপিছত সিহঁতে 4জন মানুহ আছিলে। তো কি হ'ল, দুখন বাইক, ময়ো গৈ আছিলোঁ, 2জন গৈ আছিলোঁ মোৰ বাইকত। মোৰ বাইকখন আছিলে R15 V4। তো সেইফালৰ পৰা আহি আছিলে, মোৰ মতে স্প্লেণ্ডাৰ এখন আছিলে, পালচাৰ এখন আছিলে, আৰু যিখন বাইকত মোৰ হেৰি হ'ল, টাক্কাৰ হ'ল, সেইখন বাইক আছিলে পালচাৰ আছিলে নেকি, পালচাৰ হ'ব লাগে, পালচাৰ 125 আছিলে চাগে। তাৰপিছত সেইখন কি হ'ল, মোৰ সন্মুখত এখন গাড়ী আহিছিলে। সেইখন গাড়ীখন দেখি কিনে মই মোৰ হেডলাইটটো ডাউন কৰিলোঁ, ডিপাৰ কৰিলোঁ। তাৰপিছত শ্ল' হৈ কিনে গাড়ীখন পোনে পাৰ হৈ কিনে গ'লোঁ। তাৰপাছতে টাৰ্ণিং এটাও আছিলে, সেই টাৰ্ণিংটো মুখৰ আগতে সন্মুখতে এখন বাইক ওলাই দিলে, আপাৰ লাইটত আছিলে, 2খন বাইকে মোৰ সিমানটো জানো আৰু মোৰ মনত আছে সিমানটো। 2খন বাইকে আপাৰ লাইটত আছিলে, আৰু হেল'জেন লাইটটো আপোনালোকে গম পাই চাগে, হেল'জেন লাইট আপাৰ কৰি থৈ দিলে চিধা চকুতে ৰিফ্লেক্টটো পৰে। সেইকাৰণে এখন বাইকক মই গাড়ীখন পাৰ হোৱা পোনে এখন বাইকক সন্মুখত পালোঁ। সেইখন বাইক মই কাটি কিনে গ'লোঁ যেনেকৈ তেনেকৈ কাট মাৰি কিনে, আৰু সেইখন বাইক পূৰা একদম টাৰ্ণটোতে সেইখন বাইকখন আহি কিনে মোক খুন্দা মাৰি দিলে। বা মই খুন্দা মাৰি পালোঁ নে সেইখন বাইকে খুন্দা মাৰি দিলে ক'ব নোৱাৰোঁ, কিন্তু মই মোৰ ছাইডতে আছিলে সেইটো মই জানো। সেইখন বাইকখন টাৰ্ণিঙতো সিহঁতেও মাৰোঁ বুলি নাই মৰা বাৰু, অকণমান কণ্ট্ৰল আনবেলেঞ্চটো আছিলে, সিহঁতে অকণমান এইটো কৰি আছিলে, ক'লোৱেই। চ' সেইকাৰণে আমাৰ বহুত বেয়াকৈ টাক্কাৰ হৈ গ'ল। চ' মই কমচে কম গ'লোঁ, অকণমান দূৰত গৈ কিনে পৰিলোঁ। ময়ো ইমান স্পীডতে আছিলোঁ, ইমান কমতো নাছিলোঁ। তো মোৰ স্পীড লিমিটটো আছিলে কমচে কম এপ্ৰক্স 35 to 40 মানত আছিলোঁ। মই ইমান শ্ল' আছিলোঁ বুলিও নকওঁ, ময়ো আছিলোঁ 35-40 মানত আছিলোঁ। আৰু সেই মানুহকেইজন নাজানো, কাৰণ মোৰ বিপৰীত ছাইডৰ পৰা আহি আছিলে, সন্মুখৰ ছাইডৰ পৰা আহি আছিলে। কিমান স্পীডত আছিলে সেইটোতো মই গেছ কৰিব নোৱাৰোঁ। আৰু কিন্তু সিহঁতে পূৰা ড্ৰিংক কৰি আছিলে বুলি জানো, কাৰণ সিহঁতৰ লগত যোনবিলাক মানুহ আছিলে সিহঁতে কথা ক'বলৈ নাই পৰা, ইমানেই ফিটিং। আৰু বাইকখন গৈ আছিলে আমাৰ ঘৰৰ কাষেদি পৰাই গৈ আছিলে। তো যোনটো ঘৰ য'ৰ পৰা ড্ৰিংক কৰি কিনে গৈছিলে, নাম নকওঁ মই, তাৰ পৰা মোক কৈছে, আমাক জনাইছে ড্ৰিংক কৰি আছিলে, হয়, সেইকাৰণে ভুল হৈ গ'ল চাগে বুলি কৈছে। চ' কথা পাতোঁতে ঘৰ পালোহি এতিয়া বৰ্তমান। তো মেইন কথাটো হৈ গ'ল যে সেই মানুহজনে বহুত বেয়াকৈ দুখ পালে। সেই মানুহজন তাৰ লগত থকা সেই মানুহজন আদহীয়া হয়, অলপ বয়সস্থই হয়। মোতকৈতো বহু গুণে ডাঙৰ, মোতকৈ 2 গুণ ডাঙৰ, 3 গুণ ডাঙৰ হ'ব। চ' সেইজন মানুহে এই মাথাত অকণমান দুখ পালে ভিতৰত ইমান একো নহ'ল চাগে, ওপৰত ছাল চটা ফালিলে।
তো তেজ ওলাই আহিলে মানে সেই মানুহজনে হেলমেট পিন্ধি আছিলে বুলি কোৱা শুনিছোঁ মানে মইতো ৰাতিখনত এতিয়া দেখা নাই বাৰু তো হেলমেট পিন্ধি আছিলে হেনো হেলমেটটো ভাঙি কিনে ইয়াত মানে প্লাষ্টিকটো মোৰ মতে লাগিলে নেকি হেলমেটৰ তাৰপিছত কি হ'ল ভৰি এইটো ৰাইট ছাইডৰ মানে বুঢ়া আঙুলি আৰু বুঢ়া আঙুলিৰ ওচৰত থকা আঙুলিটো ভৰি আঙুলি কি কয় নাজানো বুঢ়া আঙুলিৰ ওচৰত থকা আঙুলি তজনী আঙুলি হাতৰ আঙুলিটো তজনী আঙুলি বুলি কয় বাৰু বুঢ়া আঙুলিটোৰ ওচৰত থকা আঙুলিটো দুটা আঙুলি মানে বেয়াকৈ দুখ পালে মানে ফাটি কিনে মানে অকণমান ছাইড হৈ গ'ল আৰু চ' তাৰপিছত গ'ল সিহঁতে পূৰা ময়ো তাত গ'লোঁ মানুহজনে মোক লগৰটোৱে উঠালে ভাইটিটোৱে উঠালে তো মই উঠি মেলি চিধা মানুহজনৰ কাষলৈ গ'লোঁ মানুহজনৰ পূৰা তেজ গৈ আছে মানে মই ভাবি নাই পোৱা তেতিয়া যে কি কৰোঁ কি নকৰোঁ চ' তেতিয়া সন্মুখেদি গাড়ী এখন পাৰ হৈ গৈ আছিলে পাত গাড়ী দিয়াই আছিলে বলেৰো য়োদ্ধা আছিলে য়োদ্ধা তো য়োদ্ধাখনত লৈ যোৱা হ'ল লেখাপানী মেডিকেলত লৈ গ'লোঁ মানে সেই তেওঁলোকে লৈ গৈছে আৰু ময়ো লগত গ'লোঁ মই মানুহজনক ধৰি গৈছোঁ তাৰপিছত মোকো গালি দিছে গালি নিদিয়া নহয় মোক হাত উঠাইছেও হাতো নাই উঠা বুলি নকওঁ এনেকৈ মানে খঙততো চবেই হাত উঠাবই আৰু সেইটো তেতিয়া টাইমততো সেইটো আমি বেয়া পাই থাকিলে নহ'ব তো হাতখন বহুত বিষাইছে গাইজ তাৰপিছত কি হ'ল মানে লেখাপানী মেডিকেলত বেজি চেজি দি দিয়া হ'ল তাৰপৰা মানে আমাৰ মাৰ্ঘেৰিটা মেডিকেললৈ ৰেফাৰ কৰি দিয়া হ'ল তো মাৰ্ঘেৰিটা মেডিকেলতো তাৰপিছত তাৰপৰাও মানে তিনিচুকীয়া মেডিকেললৈ ৰেফাৰ কৰি দিয়া হ'ল মানুহজনক মই বাৰু আহি দিলোঁ লেখাপানী মেডিকেলৰ পৰা মই ফাৰ্মাচীত সোমাই কিনে মই ড্ৰেছিং চেছিং কৰিলোঁ বেণ্ডেজ কৰিলোঁ তাৰপিছত আহি গ'লোঁ তাৰপিছত আকৌ যোৱাকালি মই আকৌ গৈ আহিলোঁ মাৰ্ঘেৰিটা মেডিকেলত গ'লোঁ তো সেই মানুহজনক মানে মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়ালৈ লিখি দিলে তিনিচুকীয়াৰ পৰা আকৌ ডিব্ৰুগড়লৈ লিখি দিলে তো ডিব্ৰুগড়ত গৈ কিনে তেওঁলোকৰ ঘৰৰ মানুহখিনিও আহিলে তো ডিব্ৰুগড়ত গৈ কিনে মানে সিহঁতে তেতিয়াহে ট্ৰিটমেণ্টটো ভালকৈ পাইছে আৰু ব্লাড যিবিলাক মাথাত জমা হৈছিলে কিন্তু ব্লাডবিলাকতো ওলাই গ'ল বাৰু মাথাত ইমান হেৰি নাই ৰিস্ক নাই তো ভৰি আঙুলি মানে তিনিটা আঙুলি কাটিবলগীয়া হ'ল সিহঁতৰ মানে বুঢ়া আঙুলিটো আধাটো কাটি দিবলগীয়া হ'ল নেকি মোৰ মতে ইমানটোমান তাৰপিছত দুটা আঙুলিটো নখৰ ওচৰত কাটিবলগীয়া হ'ল মানে সিহঁতৰ বেয়া লাগিছে মোৰ চ' ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে মানুহজন সোনকালে ভাল হওক আৰু সুস্থ হৈ কিনে এতিয়া আঙুলিকেইটাতো কটা হ'ল বাৰু সেইবিলাকতো ঘূৰাই দিব নোৱাৰিম মোৰো ভুল আছিলে মোৰো বহুত বেয়া লাগিছে মানুহজনৰ প্ৰতি আপোনালোকেও প্ৰাৰ্থনা কৰিব পাৰিলে যে মানুহজন সোনকালে ভাল হৈ আহে এতিয়াও ডিব্ৰুগড় মেডিকেলত তেখেত এডমিট হৈ আছে তেখেতৰ পৰিবাৰ সকলো আছে আমাৰ খুৰাই খবৰ লোৱা হৈছে মোৰ লগততো বৰ্তমান নম্বৰ নাই বাৰু খুৰাই খবৰ লৈ আছে তো এতিয়া চব ভালে আছে বুলি কোৱা শুনিছোঁ যদিহে সিহঁতক আৰ্থিক সাহায্যৰ প্ৰয়োজন হয় তেন্তে আমি সাহায্য কৰিম বাৰু সিহঁতক আৰ্থিক সাহায্য আমি প্ৰদান কৰিম চ' যিমান পাৰে আপোনালোকে প্ৰাৰ্থনা কৰিব যে মানুহজন সোনকালে ভাল হৈ আহক আৰু ময়ো প্ৰাৰ্থনা কৰিছোঁ মানুহজন যাতে সোনকালে ভাল হৈ আহক আৰু আপোনালোকে ইয়াৰ পৰা এটা কথা ন'টিচ কৰিছে হপায় ড্ৰিংক এণ্ড ড্ৰাইভ কেতিয়াও নকৰিব গাইজ মই বাৰে বাৰে কৈছোঁ আপোনালোকক বন্ধুসকল ড্ৰিংক এণ্ড ড্ৰাইভ বোলা বস্তুটো একেবাৰে ভাল নহয় নিজৰ কাৰণেও ভাল নহয় আপোনাৰ লগ সমনীয়াৰ কাৰণেও ভাল নহয় আজি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে মানে কথাবিলাক মানে কনফাৰেঞ্চ কৰি মানে শেষ নহয় চ' আমি ইমান ভিডিঅ' দীঘল কৰিব নোৱাৰিম চ' আপোনালোকক মোৰ বাইকখনৰ কণ্ডিশ্যনটো নেক্সট ব্লগত দেখাম কাইলৈ দেখিব আপোনালোকে নেক্সট ব্লগত চাব মোৰ বাইকৰ কণ্ডিশ্যনটো আৰু মোৰ হাত ইয়াত ইনজিউৰ্ড হ'লোঁ আঙুলি এটা এইটো আঙুলিটো কেয়া আঙুলিৰ ওচৰৰ আঙুলিটো কি আঙুলি কয় মিৰিকা আঙুলি নে কি বুলি কয় নাজানো এইটো অকণমান ইনজিউৰ্ড হ'ল চিধা কৰিব পৰা নাই আৰু ইয়াত বাউসীত অকণমান লাগিছে হাতখন ইমান মানে হেভিকৈ হেৰি কৰিব নোৱাৰোঁ মুভমেণ্ট কৰিব নোৱাৰোঁ তো এইখন হাতো অকণমান বিষাই আছে তো মোবাইলটো ধৰি মানে কেমেৰাটো ধৰিও ভাগৰ লাগিছে পূৰা বিষ হৈছে চ' বেছি দীঘলো নকৰোঁ ব্লগটো তো ভৰিত অকণমান দুখ পোৱা হ'ল মোৰ ৰাইট ছাইডৰ ভৰিটোত অকণমান আঁঠুত দুখ পাইছোঁ তাৰপিছত এনেকৈ ভাল হ'ব বাৰু ইমান ডাঙৰ হেৰিও হোৱা নাই মেইন হৈ গ'ল মোৰ বাইকখন একদম মানে বৰবাদ গোটেই ফাইবাৰখিনি মানে আপোনালোকে জানে R15ত মানে গোটেই মেইন হোল বডিটো ফাইবাৰৰ থাকে চ' গোটেই ফাইবাৰখিনি ভাঙি মেলি অৱস্থা নাইকিয়া হৈ গৈছে চ' আপোনালোকে চাই থাকিব মোৰ অহা ব্লগটো আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব চ' পুনৰ লগ পাম নেক্সট ব্লগত ধন্যবাদ